নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। এইবাৰ অলপ সোনকালে ব্লগ এটা আপলোড কৰিলোঁ। ৰাতিপুৱা শুই উঠি মই পঢ়া টেবুলত বহিলোঁ। ৰাতিপুৱা 4:30মান বজাত উঠিছিলোঁ। পঢ়িছিলোঁ, কিবা এটা ইম্পৰ্টেণ্ট বস্তু আছিলে পঢ়িবলৈ, যিটো কমপ্লিট কৰিবলৈ বাকী আছিলে, এখন পেপাৰ। আৰু কিহৰ পেপাৰ সেইখন মই পিছত জনাম, কিহৰ প্ৰিপেৰেশ্যন কৰি আছোঁ সেইটোও মই পিছত জনাম আপোনালোকক। আপোনালোকে কেৱল ব্লগবিলাক চাই থাকিব আৰু যিমান পাৰে সঁহাৰি জনাবলৈ চেষ্টা কৰিব। তো এয়া মোৰ ৰাতিপুৱাই সদায় এনেকুৱা অৱস্থা হয়। পঢ়ি উঠাৰ পিছত টোপনি ভাৱ এটা আহে। ফেনৰ তলত থাকিলে সকলোৰে চাগে আহে, মোৰো সেইটো তেনেকুৱাই হয়। তাৰপাছত পঢ়ি উঠাৰ পিছত মই ৰুমটো এজ ইউজুৱেলি চাফা কৰিলোঁ, কাৰণ ৰুমটো চাফা হৈ থাকিলেহে পঢ়িবলৈ মন যায়, মনটো ফ্ৰেছ লাগি থাকে। তাৰপিছত মুখ হাত ধুই অকণমান মুখৰ কেয়াৰ কৰিলোঁ, কেয়াৰ মানে ছানস্ক্ৰীন চিৰাম লগালোঁ। আপোনালোকক ভিডিঅ'ত কৈছিলোঁৱে। তাৰপিছত মই মোৰ ভতিজাজনক ভাত খুৱাই দিছিলোঁ। সি মাজে মাজে মোৰ দ্বাৰা ভাত খায়, মানে মই খুৱাই দিলে সি ভাতখিনি ভালকৈ খায়। তাৰপিছত অকণমান বৌক হেল্প কৰি দিলোঁ। আচলতে বহুত কাম হয়, যিহেতু আমাৰ ঘৰৰ সদস্য বহুত হয়। আৰু এয়া আছিল ককা আইতা দিৱস, আৰু শংকৰদেৱৰ প্ৰত্যেকখন স্কুলে এই দিৱসটো পালন কৰিছিলে। আৰু এয়া মোৰ ভতিজা তিনিটাই নিজৰ ককা আইতাকক কৈছে। আশা কৰোঁ তেওঁলোকে ভৱিষ্যতেও এনেকৈ শ্ৰদ্ধা আৰু সেৱা কৰিব বুলি। তাৰপিছত মই ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আজিও মই নুডলছ খালোঁ। নুডলছত আছিলে নেপালী পিৰো নে কি সেনেকুৱা নাম। তাৰপাছত আছিলে মোৰ লেচন প্লেনত মই যোনখন স্কুলত প্ৰেক্টিছ টিচিং কৰিছিলোঁ তাৰ পৰা চহী ল'বলৈ আছিলে। যিহেতু বহুতটা পেজ আছিলে চহী কৰাবলৈ, তাৰ কাৰণে মই সুবিধাৰ কাৰণে য'ত য'ত চহী কৰাব লাগে তাত মই এনেকৈ কাগজখিনি সুমুৱাই দিছিলোঁ, যাতে ছাৰে সোনকালে বস্তুখিনি বিচাৰি পায়, আৰু এইটো সঁচাকৈ সহজ উপায় থাকে। তাৰপিছত মই প্ৰসাদ আনিছিলে নামৰ পৰা। তাৰপিছত প্ৰসাদখিনি খালোঁ। প্ৰসাদখিনি খাই উঠাৰ পিছত মই আকৌ পঢ়িব ল'লোঁ। পঢ়িব মানে আকৌ পেপাৰখন ছল্ভ কৰিবলৈ লৈছিলোঁ। আচলতে পেপাৰবিলাক যিমান এনালাইজ কৰা যায় সিমানখিনিয়ে নিজৰ কাৰণে উপকাৰিত হয়। তাৰপিছত মই দুপৰীয়া ভাত সাজ খালোঁ, আৰু ভাতত আছিলে ভেন্দি মই বহুত ভাল পাওঁ। তাৰপাছত মই শুই গ'লোঁ। ভাত খাই উঠি শুই উঠাৰ পাছত মানে 4টামানত উঠিলোঁ। 4টামানত উঠি মই লেচন প্লেনবিলাক আকৌ চেক কৰিলোঁ, ক'ৰবাত কিবা ৰৈ গ'ল নেকি তেনেকুৱা। আৰু এইজন মোৰ ভতিজা, সি সদায় মানে শুই উঠিয়ে সেইখন চাইকেল চলায়। তাৰপাছত মোবাইলত মই এটা ইম্পৰ্টেণ্ট বস্তু চাম বুলি মোবাইলটো লৈছিলোঁ, কিন্তু আধা টাইম মোৰ ফেচবুক খুচৰোতে কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। হয়তো বহুতৰে লগত তেনেকুৱা হয়, মোবাইলটো ল'লে ছ'চিয়েল মিডিয়াত এবাৰ সোমালে ওলাই অহাটো মানে বহুত টান কথা, গম নাপায় আচলতে। সেইটো চাইক'লজিকেল ফেক্ট হয়। তাৰপাছত মই সূচীপত্ৰ বনোৱাত লগালোঁ লেচন প্লেনৰ কাৰণে। তাৰপিছত এইখিনি আঁচখিনি টানি লৈছিলোঁ। আচলতে এইটো বহুত কষ্ট কৰা যায় সেইখিনিৰ কাৰণে। তাৰপাছত এই লেচন প্লেনবিলাক কলেজত জমা দিয়াও যায়, কিন্তু তাত যোৱাৰ পাছত আৰু সিমান সেইটো নাথাকে। তাৰপাছত মই আহিলোঁ বজাৰলৈ। আচলতে আজি আছিলে হাঁহ, যিটো মোৰ কাৰণে বহুত ফেভৰেট হয়। বহুত সেইটো মই বুজাব নোৱাৰোঁ, মই হাঁহ কিমান ভাল পাওঁ। বজাৰৰ পৰা আহি মই আকৌ এইবিলাকেই কৰিব ল'লোঁ, BEdৰ কামৰ কাৰণে মানে কামেই কৰিলোঁ লেচন প্লেনৰ কাৰণে। তাৰপিছত এয়া হৈছে আমাৰ ঘৰৰ সদস্যবিলাক। মই খৰিত বনাইছোঁ আৰু তেওঁলোকেও মোৰ ওচৰতে ৰৈ আছে। আচলতে এইটোৱে হৈছে পৰিয়ালৰ মৰম, যে তেওঁলোকে মোৰ গৰমত থকাৰ কাৰণে তেওঁলোকেও ফেনৰ তলত নাই, মোৰ ওচৰতে প্ৰথমৰ পৰা লাষ্টলৈকে বহি আছিলে। তাৰপাছত হাঁহৰ আঞ্জাখন হৈ গ'ল, ময়ে বনালোঁ। তাৰপিছত এয়া হৈছে টেষ্টিঙৰ সময়। আৰু এনেকৈ নহৰু কোনে কোনে খায় মোক কমেণ্ট কৰি জনাবচোন। মই বহুত ভাল পাওঁ এনেকৈ নহৰু খাই। তাৰপাছত আঞ্জাখিনি টেষ্ট কৰিলোঁ, টেষ্টটো ভালেই হৈছিলে। প্ৰথম বনোৱা হিচাপেতো মোৰ যথেষ্ট ভালেই হৈছিলে। মই নিজকে 9/10 দিব খুজিম, মানে তেনেকুৱা। আৰু আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰোঁ। সোনকালে লগ পাম। আশা কৰোঁ সকলোৱে আকৌ ভালে থাকিব।